তেওঁলোকে শান্তি আলোচনা কৰি দিয়াৰ কাৰণে দাবী জনাই বুলি কয় কিন্তু আপোনালোকে আজিলৈকে এইদৰে থাকিব লগা আছে কি ক'ব আচলতে আমি অস্ত্ৰবিৰতি আন্দোলনৰ বিৰোধী হোৱা নাই মাত্ৰ যোৱা কেইমাহমান ধৰি যিটো নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে নিৰ্বাচনৰ সেইকাৰণে যোৱা 3 মাহমান মাৰ্চৰ পৰা এতিয়ালৈকে আমি আন্দোলন কাৰ্যসূচী লোৱা নাছিলোঁ এতিয়া আমি সিদ্ধান্ত লৈছোঁ এতিয়া লওঁ BPF-এ শান্তি আলোচনাৰ কথা কয় কিন্তু আমি দেখিছোঁ তেওঁলোকে বড়োলেণ্ডতে বিৰোধিতা কৰি আহিছে বিৰোধিতা কৰা সংগঠনে কেনেকৈ শান্তিৰ স্বাৰ্থৰ কথা ক'ব বিতৰ্কমূলক কথা তেখেতে এহাতে কয় আলোচনা হ'ব লাগে আৰু NDP-ক আলোচনাৰ কাৰণে আহক বুলি কয় আনহাতে তেওঁলোকে আমি যি বিষয়টো লৈ চৰকাৰৰ তাৰপিছত তাক বাধা দিয়ে তাৰ বিৰুদ্ধে ষ্টেণ্ড লয় আৰু তেনেকৈ ক্ষেত্ৰত তেওঁলোকৰ বক্তব্যত নিজৰ যিটো বক্তব্য কণ্ট্ৰভাৰ্চিয়েল যিহেতু আপোনালোকে অস্ত্ৰবিৰতিত আছে ইতিমধ্যে হীৰাখনীয়া পুনৰবাৰ দ্বিতীয়বাৰৰ সাংসদ হৈ তেখেতক হুংকাৰ দিছে যে যদি BTAD শান্ত পৰিৱেশ নাহে শান্ত নহয় কোনো তেতিয়াহ'লে তেখেতে BTAD সেনা বনাব বুলি সিদ্ধান্ত কৰিছে কি ক'ব তেওঁ নিজে অস্ত্ৰৰ যুদ্ধ কৰা ভয়ত যুদ্ধক্ষেত্ৰ এৰি পলাইছে বনৰীয়া মানুহে যুদ্ধ কৰিব পাৰিব মোৰ প্ৰশ্ন তেওঁ নিজে যুদ্ধ এৰি পলাইছে আলফাত আছিলে যুদ্ধ চলি আছিলে কিন্তু যুদ্ধক্ষেত্ৰ এৰি পলাইছে এই বনৰীয়া মানুহটোৱে যুদ্ধ কৰিব পাৰিব সেইটো আপোনালোকে সহজেই চিন্তা কৰি চাওক তেওঁ যিমান হুমকি দিলে কি হ'ব তেওঁলোকে কিমান শক্তি আছে আৰু এটা সময়ত গোটেই ভাৰত গোটেই বিশ্বতে সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি এটা শ্ৰদ্ধা আছে মানুহবিলাকৰ চৰকাৰবিলাকৰ কিন্তু এতিয়া চৰকাৰবিলাকৰ বা জনসাধাৰণৰ সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি এটা দৃষ্টিভংগী সলনি হ'ল আপুনি হীৰাখনীয়া আজিও যদিও হুমকি দিছে যে BTAD অঞ্চলত সশস্ত্ৰ সংগ্ৰাম কৰা তেনেকুৱা কথা ক'ব নোৱাৰে এই সম্ভৱপৰ নহয় তাৰ কাৰণে আৰু ইয়াত জনসাধাৰণে বাধা দিব অন্যান্য জাতি জনগোষ্ঠী অন্যান্য সংগঠনলৈকে বাধা দিয়াৰ প্ৰয়োজন নাই জনসাধাৰণে তেওঁক বিৰোধ কৰিব বাধা দিব যদি BTC অঞ্চলত অশান্তি সৃষ্টি হয় তেওঁ নিজে সৃষ্টি কৰিব কোনেও সৃষ্টি নকৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভুল প্ৰচাৰ অপবাদ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সাম্প্ৰদায়িক বীজ ৰোপণ কৰা ব্যক্তি তেওঁৱেই বিগত 5 বছৰ সদায় বড়োসকলৰ বিৰুদ্ধে মাত মাতি MP হিচাপে তেওঁ এটা জনগোষ্ঠীৰ MP নহয় নিজৰ সমষ্টিত যিমান জাতি জনগোষ্ঠী আছে তেওঁলোকৰে আৰু তেনেকৈ ব্যক্তি এজনে এটা জনগোষ্ঠীৰ প্ৰতি এটা বিৰোধ প্ৰকাশ কৰা বিৰোধগাৰ প্ৰকাশ কৰোঁতে আচলতে এজন সাংসদক কথা নাপায় আজি BC অঞ্চলত যদি অশান্তি হয় তাৰ মূল দায়ী যদি চৰকাৰে আলোচনা সফল নাপায় যদি আপোনালোকে নাপায় আপোনালোকে পুনৰ আলোচনাটো চলি আছে আলোচনা চলি আছে সমাধান হ'ব আমি মানে আশাবাদী যদি নহয় কি কৰিব মোৰ প্ৰশ্নই নহয় সমাধান যিকোনো হ'লেও হ'ব হয়তো আমি 100% হ'ব কিন্তু 90% হ'লেও সমাধান নহ'ব আৰু সমাধান সমস্যা সমাধান নকৰাকৈ জীয়াই ৰাখে সমস্যা তেওঁলোকে সমাধান কৰিব আৰু সমস্যা জীয়াই নাৰাখে যিহেতু বৰ্তমান BJP চৰকাৰ এটা শ্লোগান সবকে সাথ সবকে বিকাশ আৰু অঞ্চলৰ বিকাশ হ'ব লাগিলে সমস্যাটো সমাধান কৰিব লাগে কাৰণ য'ত সমস্যা থাকে তাত অশান্তি সৃষ্টি হয় অশান্তি য'ত হয় তাত বিকাশ আৰু কথা কি কৰে জানে সেইকাৰণে সমস্যা আপোনালোকে এফচুৱে আৰু সাধাৰণতে BJPক ছাপোৰ্ট দিছে কিন্তু এইবাৰ নিদিলে এই ক্ষেত্ৰত হয়তো চৰকাৰে উন্নতা কৰিব পাৰে সেইকাৰণে আপোনালোকে আশাবাদী নে টাইম আৰু চিটুৱেশ্যনৰ লগত সদায় সলনি হয় ৰাজনীতিত আপোনালোকে ৰাজনীতিত পাৰ্মানেণ্ট টাইম চিটুৱেশ্যন চাই সলনি হয় সলনি হয় এটা আমাৰ প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতি দি তেওঁলোকে 5 বছৰ হোৱা নাই আমি মাত্ৰ তেওঁলোকৰ সমৰ্থন কৰি আছোঁ